হেল্ল' গাইজ, মই এতিয়া বৰ্তমান গোৰেশ্বৰত ৰাস চাবলৈ আহিছোঁ আৰু ভাবিলোঁ আপোনালোকক অলপ দেখুৱাই দিওঁ। মই এতিয়া বৰ্তমান যাই আছোঁ, আপোনালোকে চাই থাকক, ৰাস চাব যাই থাকক। আৰু গাইজ, মই যিটো ৰাস্তাইদি যাই আছোঁ মোৰ লগত সিৰাটো আছে এজন, আৰু এই ৰাস্তাটোদি যাই থকা যিবিলাক জিলিক মিলিক লাইট দিছে, কি মজা লগা হৈছে গাইজ। কেনে লগা হৈছে কি ক'ম আৰু আমাৰ এই গোৰেশ্বৰৰ বিষয়ে। আপোনালোকে কেনে লাগে কমেণ্ট কৰিব, নিজেই চাই খেলে নিজেই অনুভৱ কৰি কমেণ্ট কৰিব আৰু ভালদৰে চাই ল'ব ভিডিঅ'টো। আৰু গাইজ, আমি এতিয়া বৰ্তমান ৰাসস্থলী পামে এইয়া চকৰি তকৰি ঘূৰি আছে, আপোনালোকে চাই লওক। আপোনালোকে অলপ ধৰিব পাৰিছেনে? জুম কৰিব নোৱাৰা মানে মোবাইল বিৰাট কম দামী। যাই আছো বৰ্তমান, এইবিলাক চিলিক মিলিক লাইট লগাইছে আৰু এয়া বাট পথেৰে মানুহ আহিছে, ইফালে মানুহ ইফালে মানুহ, চাৰিওফালে মানুহ, তামান মানুহ গোৰেশ্বৰত। আপোনালোকে চাব আহক, ভাল অলপ এণ্টাৰটেইনমেণ্ট পাব। গাইছ মানুহ চাওক, গাইছ মানুহ আৰু গাইছ, এতিয়া ফাইনেলি ৰাস আহি পালোঁ মই। ফাৰ্ষ্ট আপোনালোকক দেখুৱাম মীনা বজাৰ। আপোনালোকে এতিয়া ফাৰ্ষ্ট মীনা বজাৰ চাই থাকক, চাই লওক ভালদৰে। আৰু ইয়াত চাওক গাইছ, মীনা বজাৰ আৰম্ভ। বঢ়িয়া টাইমত চলাইছে দে, বঢ়িয়া টাইমত আছে। গাইছ, এতিয়া আপোনালোকে ট্ৰেইনখন চাওক, ট্ৰেইনখন চলিছে, ট্ৰেইনখন আপোনালোকক দেখুৱাম আৰু বাকী সকলো চব দেখুৱাইছোঁ, চাই থাকক। এয়া চাওক, ট্ৰেইন চলা আৰম্ভ। এইবাৰ ঘূৰিলে सब दिखा देंगे ना। এতিয়া গাইছ, আপোনালোকক ছটা ঘোঁৰা দেখুৱাব গৈছোঁ। এয়া চাওক, আগত দেখি ছটা ঘোঁৰা মানে গাইছ, এইটো লাটুমৰ দৰে পূৰা ঘূৰাই কেনে ওপৰদি ঘূৰাই দিয়ে। আমাৰটো মূৰটো উঠিলে মানে মূৰটো ঘূৰাই সলকি পৰিব যেন লাগে। গাইছ আপোনালোকে চাওকচোন ভালদৰে, চাওক গাইছ, চাওক ভালদৰে, চাওক কিদৰে ঘূৰাই আছে। এনেকুৱা চিষ্টেমত যদি মই উঠোঁ, মাথা চাথা ঘূৰাই সলকি মৰিম যেন লাগে গাইছ। মানুহৰ ভিৰ চাওক গাইছ, মানুহ 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 গাইছ, মানুহ। মূৰ্তিবিলাক চাওক, এতিয়া বৰ্তমান মূৰ্তিস্থলীত আছোঁ। এতিয়া আপোনালোকে মূৰ্তিবিলাক চাই লওক। এইটো আমাৰ বুদ্ধদেৱ গাইছ। ভালকৈ দেখাবি, লাগ লাগিলে আচ্ছা। গাইছ, কৃষ্ণ কেনেকৈ উঠাই লৈ গৈছে চাওকচোন গাইছ। ইছ, টেনশ্যনত বহি আছে গাইছ। দে দে থাক। চাওকচোন, কৃষ্ণ ইমান বেয়া আছিল এটা সময়ত গাছত। Ada selfie orang
আৰু গাইছ এটা সেলফি দিলবি মাৰা পাৰে আৰু এইটো বনাই দিছে চকৰি কিলাৰ গলে চকৰি কিলাৰ কাৰণে অলপ গাইছ ওয়াটার পার্ক ওয়াটার মজা মরুতি মিনা ওদেরকে যাই না guys hello guys hello like kita ini apa lagi গাইছ সুপাৰষ্টাৰ অলপ দেখুৱাই দিলোঁ বেয়া নাপাব এতিয়া মই মিঠাই চিঠাই কিনি ঘৰত যাওঁ বাই অলপমান মিঠাই চিঠাই কিনিলোঁ দে ৰাস বুলি আৰু গাইছ আপোনালোকে জানেনে অলপ আগত যে আপোনালোকক গৰেশ্বৰৰ ৰাস উৎসৱ লীলা এখন দেখুৱালোঁ ভিডিঅ'টোত আমাৰ গৰেশ্বৰৰ ৰাস উদযাপন কৰা কেইবছৰ হ'ল এইবাৰেদি আমাৰ গৰেশ্বৰৰ ৰাস উদযাপন কৰা 60 বছৰ হ'ল আৰু আগলৈ আপোনালোকক ভাল ৰাস গৰেশ্বৰৰ উৎসৱ লীলা দেখুৱাই যাম আৰু ইয়াৰ বাবে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব লাগিব আৰু ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব প্লিজ